Hello friends, welcome to a new video. আজিৰ ভিডিঅ'টোৰ মেইন পইণ্ট হ'ল বেকগ্ৰাউণ্ড এৰেচাৰ, মানে আপুনি কেনেকৈ ফটোৰ বেকগ্ৰাউণ্ডখিনি নোহোৱা কৰিব পাৰে। তো ইয়াৰ কাৰণে হয়তো বহুত সফ্টৱেৰ আছে বা বহুত ধৰণৰ এপ পোৱা যায়, কিন্তু মই আপোনাক এপৰ বিষয়ে নকওঁ। মই জাষ্ট আপোনাক এইটো ক'ব বিচাৰোঁ যে আপুনি কোনো ধৰণৰ এপ নোহোৱাকৈ কেৰম ব্ৰাউজাৰত কেনেদৰে যিকোনো ফটোৰ বেকগ্ৰাউণ্ড প্ৰায় 4-5 ছেকেণ্ডৰ ভিতৰতে নোহোৱা কৰিব পাৰে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু ভাল লাগিলে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো প্ৰথমতে আপোনাৰ মোবাইলত থকা কেৰম ব্ৰাউজাৰটো অপেন কৰি লওক। মই আপোনাৰ সুবিধাৰ কাৰণে এইটো ৰোটেট কৰি লৈ আছোঁ। আৰু সাৰ্চ বাৰত গৈ ইয়াতে লিখি দিয়ক ৰিমুভ বিজি। এইটো জাষ্ট লিখি দিব ৰিমুভ বিজি বুলি আৰু সাৰ্চ কৰি দিয়ক। ইয়াত যেটো প্ৰথম অপশ্যন আহিছে ৰিমুভ বেকগ্ৰাউণ্ড, ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ এখন পেজ খোল খাব, য'ত আপলোড ইমেজ বুলি দিয়া আছে। আপুনি আপোনাৰ মোবাইলৰ যিকোনো ফটো ইয়াত আপলোড কৰিব পাৰে আৰু প্ৰায় 3-4 ছেকেণ্ডৰ ভিতৰত আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ডখিনি অটোমেটিকলি এৰেজ হৈ যাব। তো বলক মই এটা ফটো ইয়াত চুজ কৰি আছোঁ। ধৰা মই ইয়াত গ'লো, ইয়াত গৈ এটা ফটো মই ইয়াৰ পৰা এইটো ফটো ডাউনলোড ফটো এইটো দি আছোঁ। এই ফটোটো মই দিলোঁ। এই চাওক আপোনাৰ বেকগ্ৰাউণ্ডখিনি নোহোৱা হৈ গৈছে। এতিয়া মই এইটো ডাউনলোড কৰিব পাৰোঁ ডাউনলোডত তুলি। যদি আপুনি হাই কোৱালিটি ফটোটো আপলোড কৰে তেন্তে আপুনি ডাউনলোড HD পিকচাৰটো ডাউনলোড কৰিব পাৰিব। তো মই ডাউনলোড কৰি আপোনাক দেখুৱাই আছোঁ। ডাউনলোড আৰু ইয়াত অপেন বুলি লিখা আছে আপোনাতে। তো চাওক ফটোৰ বেকগ্ৰাউণ্ডখিনি প্ৰায় 2 ছেকেণ্ডমানৰ ভিতৰতে নোহোৱা হৈ গ'ল। তো এনেকুৱাকৈ আপুনি কোনো ধৰণৰ এপৰ সহায় নলোৱাকৈ কেৰম ব্ৰাউজাৰত ডাইৰেক্টলি ফটোখিনিৰ বেকগ্ৰাউণ্ড এৰেজ কৰিব পাৰে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো চাই থাকিবৰ কাৰণে থেংক ইউ।